ডিফু চহৰৰ মাজেৰে উলহ-মালহেৰে ভক্তপ্ৰাণ ৰাইজৰ দ্বাৰা ভগৱান জগন্নাথৰ ৰথযাত্ৰা। চহৰৰ মাজমজিয়াতে পথৰ দুৰৱস্থা, বিজেপি চৰকাৰৰ তথাকথিত বিকাশৰ নামত প্ৰশাসন। খেৰণীত সংঘটিত এগৰাকী শিক্ষয়িত্ৰীৰ ৰহস্যজনক আত্মহননৰ ঘটনা। নমস্কাৰ, মই সঞ্চয়িতা টেৰনপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতন বাতৰি। আগে আগে ভগৱান জগন্নাথৰ ৰথ, পিছে পিছে অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ সমদল, লগতে পৰমপিতা জগন্নাথৰ বন্দনাৰে গীত বজনা নৃত্য, কি যেন এক আনন্দিত দৃশ্য। ভগৱান আৰু ভক্ত উভয়ে যেন উভয়ৰ প্ৰতি পৰম শ্ৰদ্ধাত একাকাৰ হৈ গৈছে এই মুহূৰ্তত। প্ৰত্যেক বছৰৰ দৰে এইবাৰো ডিফুৰ ভক্তপ্ৰাণ ৰাইজে মিলি বাহিৰ কৰিলে আহাৰ মাহৰ পবিত্ৰ দিনটোত ভগৱান জগন্নাথৰ ৰথযাত্ৰা। পূজাৰ আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পিছতে ভগৱান জগন্নাথৰ প্ৰতিমূৰ্তি ৰথত স্থাপন কৰে। অনেক ভক্তসকলে ভগৱান জগন্নাথৰ ৰথৰ ৰছী টানি টানি ৰথ ডিফু চহৰৰ মাজেৰে ভগৱান জগন্নাথক যাত্ৰা কৰোৱায়। উল্লেখ্য, বাৰুৱাৰী মন্দিৰৰ প্ৰাংগণৰ পৰা উলিওৱা ৰথৰ সৈতে ৰংথেয়াং স্থিত ইস্কন মন্দিৰৰ পৰা উলিওৱা ভগৱান জগন্নাথৰ ৰথো ভক্তপ্ৰাণ ৰাইজৰ সমদলেৰে আহি লগ হয়হি। দুই মন্দিৰৰ পৰা ওলোৱা ভগৱান জগন্নাথৰ ৰথযাত্ৰাৰ এই সমদলত প্ৰায় সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। কাৰ্বি আংলং সদৰ চহৰ ডিফু বজাৰ এলেকাতে দেখা যায় অসম তথা জিলা পৰিষদ চৰকাৰৰ তথাকথিত বিকাশৰ চূড়ান্ত নিদৰ্শন। কেইবাদিন ধৰি একেৰাহে বৰষুণ হ'লেই জিলাৰ সদৰ চহৰ ডিফুৰ মাজত এলেকাৰ পথ হয় চৰম শোচনীয় অৱস্থা। পথৰ ওপৰত আলকাট্ৰা চামনি চকলা চকলে কেতিয়াবাই এৰাই গ'ল। মাথোন পকা পথৰ নামত মাজে মাজে অসংখ্য দ খাৱৈ আৰু একোটা খাৱৈত বোকা পানী। চহৰাঞ্চলতে এই দুৰৱস্থা, ভিতৰৰ গ্ৰামাঞ্চলৰ অৱস্থা কেনে হ'ব পাৰে হয়তো সকলোৱে জানে। বিগত প্ৰায় 15 বছৰীয়া শাসনৰ কালছোৱাত পৰিষদৰ শাসক নেতাসকলে ৰাইজৰ উন্নয়নৰ হকে কাম কৰাৰ নামত কেৱল আভুৱাভাৰী পাৰ কৰিলে সময়। জিলাবাসীৰ ৰাইজৰ উন্নয়নৰ নামত কংগ্ৰেছৰ শাসক নেতাসকলৰ অধিকাংশই কেৱল ব্যক্তিগত জেপৰহে উন্নয়ন কৰিলে। পৰিষদৰ অধীনস্থ গড় কাপ্তানি বিভাগ আৰু ডিফু টাউন কমিটিলৈ উন্নয়নৰ নামত পৰিষদলৈ আবণ্টনত কোটি কোটি পুঁজি ধন খৰচ হোৱাৰ খবৰ মাথোন প্ৰাপ্ত হয়। ৰাস্তা পদূলিৰ উন্নয়নৰ নামত জিলাখনৰ সদৰ চহৰতে পথৰ এনে দুৰৱস্থা। চাওক, পুৱা ভাগৰ অলপ বৰষুণতে ডিফু বজাৰ এলেকাৰ ব্যস্ত পথসমূহৰ কি শোচনীয় অৱস্থা। অলপ বৰষুণতে প্ৰায় 10 গাঁতৰ দৰে হোৱা একোটা খাৱৈত লেতেৰা পানী কেনেদৰে জমা হৈছে। এইদৰে বৰষুণ পৰিলেই চহৰবাসী বিশেষকৈ পথচাৰীৰ দুৰ্গতিৰ সীমা নোহোৱা হয়। পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত ৰহস্যজনক আত্মহননৰ ঘটনা। খেৰণী থানাৰ অন্তৰ্গত খেৰণী বাগিচাডুবি তিলহা বস্তি LP স্কুলৰ শিক্ষয়িত্ৰীয়ে চিপ লৈ কৰিলে আত্মহননৰ দৰে ঘটনা। ছমহীয়া সন্তানৰ সন্মুখতে আত্মহত্যা কৰিলে শিক্ষয়িত্ৰীয়ে। শিক্ষয়িত্ৰীৰ নাম দীপিকা ৰাণী দাস। 32 বছৰীয়া দীপিকা ৰাণীয়ে পিতৃৰ ঘৰতে কৰে এই ৰহস্যজনক আত্মহননৰ ঘটনা। শিক্ষয়িত্ৰীগৰাকীৰ আত্মহননৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ খেৰণীৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৱা শনিবাৰৰ নিশা প্ৰায় 10:30 বজাত আত্মহনন কৰে দীপিকা ৰাণী দাস নামৰ শিক্ষয়িত্ৰী এগৰাকীয়ে। কিন্তু কি কাৰণতনো শিক্ষয়িত্ৰীগৰাকীয়ে আত্মহননৰ দৰে কঠোৰ পথ বাছি ল'লে সেয়া স্পষ্ট নহ'লেও পাৰিবাৰিক সংঘাতৰ ফলতে এনে দুখজনক পথ বাছি লোৱা বুলি সন্দেহ কৰা হৈছে। উল্লেখ্য, যোৱা 2011 চনত টেট পৰীক্ষাত উত্তীৰ্ণ হৈ শিক্ষকৰ চাকৰি লাভ কৰা শিক্ষয়িত্ৰী দীপিকা ৰাণী দাসে 2014 চনৰ 2 ফেব্ৰুৱাৰীত গুৱাহাটী বৈশিষ্ট্য বাগৰাপাৰ বাইবেল তিনিৰ নিবাসী শৈলেন্দ্ৰ চন্দ্ৰ দাসৰ পুত্ৰ পবলকান্তি দাসৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। এটি 6মহীয়া শিশুৰ মাতৃ দীপিকা ৰাণীয়ে চাকৰি সূত্ৰে খেৰণীৰ কছাৰী গাঁৱৰ পিতৃগৃহতে থাকি বিগত বছৰ ধৰি নিজৰ শিক্ষয়িত্ৰীৰ কৰ্তব্য সম্পাদনা কৰি আহিছে। 9টা 9:30 বজাত ভাত খাইছে।
তাই খোৱাৰ পিছতে মই খাইছোঁ খোৱাৰ পিছত মাকেও খাই মাক ভনীয়েক তাই ৰুমতে টিভি চাইছে টিভি চাই 10টা বজাত মাক ক'বলৈ গৈছে তাইক পিছত মোক পিঠাই ৰাতি পিছাই নাযাওঁ আমনি কৰে ভনীয়েকে গুচি গৈছে যে চেষ্টা হ'ব তেতিয়ালৈকে তাই নৰ্মেল আছিলে আমি নৰ্মেল চম্ভাৰ আগত ৰাতি যেতিয়া 11টা বজাত কেঁচুৱাতে কান্দিছে চিঞৰিছে তেতিয়া মানে মোৰ মিছেছ আহিছে আহি পেলাই তাক মাতিছে ঐ কেঁচুৱাতে কান্দি আছে খোল তাই আৰু সাৰ সুৰ নাই খুব জোৰে মাৰিলে তাৰপিছত আকৌ গৈ পেলাই মোক ক'লে মিছেছে যে তাই দেখোন সাৰ সুৰ নাই এইটো ইমান কান্দি আছে তেতিয়া মই আহিছোঁ আহি দৰ্জাত ঢুকাইছোঁ কি হ'ল উঠ তাইৰ নাম দীপিকা বুলি মাতিছে মাকে পিছফালে গৈ খিৰিকীয়েদি গ্লাছ দি চাইছে যে কেঁচুৱাটো সৰু হৈছে বিচনাত তেতিয়া মোৰ চিঞৰ বাখৰ কোনে ওচৰৰ উত্তম আহিছে আৰু সিও চেষ্টা কৰিছে খুলিব পৰা নাই চিপ্ৰাং আনিছোঁ সেইখন চিপ্ৰাং দি পেলাই দৰ্জাত লগাই সেইটো চাক দৰ্জা ভাঙিছোঁ ভাঙি পেলাই সোমাইছোঁ অলপ এতিয়া আপোনালোকৰ মতে কি কাৰণত হ'ব পাৰে বুলি আমিতো একো গমেই পোৱা নাই তাইও কোৱা নাই আজিলৈকে তাৰ সৰু ঘৰৰ কথা মোক একো কোৱা নাই আমাৰ ঘৰতো আমি সুধিছোঁ কৈছে নাই নৰ্মেলে আছে চব কোনো কথা পাতিব তাই বিয়নীৰ লগতো কথা পাতি থাকে বিয়নীৰ লগতো সিহঁতো আহি থাকে গৈ থাকে কিন্তু এতিয়া কালি কি হ'ল বা গিৰিয়েকৰ লগত যদি ৰাতি কিবা কথা হৈছে এই বিষয়ে মই নাজানো ফোনটো থানাত লৈ গৈছে ঘৰলৈ যোৱাৰ কাৰণে বুধবাৰে ঠিক হৈছে বুধবাৰে আমি গাড়ী চাড়ী ঠিক কৰিছোঁ কেঁচুৱাত লৈ যাবতো গতিকে ট্ৰেইনত লৈ চিট যাব গৰম হ'ব সেইকাৰণে গাড়ী ঠিক কৰিছোঁ ৰাতিপুৱা 5টা বজাত ফুৰি যাম বিয়েক ফোন কৰিও জনাইছোঁ যে যোৱাৰ কথা আছিলে অহাকালি সোমবাৰে কিন্তু সোমবাৰে নাযায় পৰীক্ষা আছে স্কুলত গতিকে একেবাৰে বুধবাৰে হ'ব কোনখন স্কুলত কৰি আছে এই খেৰণী বাগিচা দেৱী তিলা বস্তি স্কুল হয় আৰু তাইক বিয়াখন ক'ত দিছিলে বিয়া দিছোঁ গুৱাহাটী বশিষ্ঠত হয় জেগাডোখৰ নাম বাইলেণ্ড থ্ৰী গিৰিয়েকৰ নাম কি হয় প্ৰবলকান্তি দাস ঘটনাৰ বিৱৰণী মতে যোৱা শনিবাৰৰ নিশা প্ৰায় 10:30লৈকে পিতৃৰ পৰিয়ালৰ আটাইকেইটাৰে সৈতে টিভি চাই আছিল টিভি চাই থকা অৱস্থাৰ পৰাই হঠাৎ উঠি গৈ নিজৰ কোঠালিত প্ৰৱেশ কৰে দীপিকা ৰাণীয়ে কোঠালিত প্ৰৱেশ কৰা কিছু সময়ৰ পিছতে কণমানি শিশুটোৰ হিয়া ভগা কান্দোন শুনি আটাই টিভি চোৱা এৰি দীপিকা ৰাণীৰ কোঠালিৰ পিনে গৈ বাহিৰৰ পৰা দুৱাৰ খুলি দিবলৈ মাতে যদিও ভিতৰৰ পৰা একো সঁহাৰি নোপোৱাত দুৱাৰখন ভাগি পেলায় কিন্তু তেতিয়ালৈকে বহু পলম হৈ গৈছিল ইতিমধ্যে দীপিকা ৰাণীয়ে কোঠালিৰ ফেনত চিপ লৈ আত্মহনন কৰি পেলাইছিল বুধবাৰৰ 28 জুনত পৰীক্ষা শেষ হোৱাৰ পিছতে গুৱাহাটীৰ বৈশিষ্ট্য বাগৰাপাৰৰ স্বামী গৃহলৈ যোৱা কথা আছিল শিক্ষয়িত্ৰী দীপিকা ৰাণীয়ে এতিয়া প্ৰশ্ন হয় পতি পত্নীৰ মাজত কিবা সংঘাতৰ বাবে এই দুৰ্ঘটনাৰ কাৰণ নে আন কিবা কাৰণ থাকিব পাৰে সেয়া আৰক্ষীৰ অনুসন্ধানতহে ওলাব খেৰণীৰ পৰা বীৰেন সিং ইংহি কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanangit ng hanungan sila at Presto The Talent Show. The artist Carby traditional attire and its innovation. Jong silang litong labangso asyo long interested plete ladak screen long kipi number long nang litong humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277.
One-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecu ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecu ajam tu, tharmit aduk, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰিৰ মজিয়ালে। বুকাজান বিধানসভাৰ 22 নং সৰুপথৰ পৰিষদীয় সমষ্টিৰ হাঞ্জালাংছৰ এলেকাৰ লাংটেং গাঁৱলৈ যোৱা পথত বিগত 15টা বছৰমানৰ আগতে নিৰ্মিত কাঠৰ দুটা দলং। ঠিক গড়কাপ্তানি বিভাগৰ সহকাৰ্যবাহী অভিযন্তা সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখৰে লাংটেং গাঁৱলৈ যাবলগীয়া পথৰ এই দলং সম্প্ৰতি জৰাজীৰ্ণ অৱস্থাৰ বাবে দলঙৰ ওপৰেদি পাৰ হ'বলৈ অতি ভয় লগা অৱস্থা হৈছে, যদিও গুৰুতৰ ৰোগী চিকিৎসালয় নিয়া স্কুলীয়া ছাত্ৰ-ছাত্ৰী স্কুল কলেজলৈ যোৱাকে ধৰি কাৰ্যালয় অথবা বজাৰ সমাৰ বা টাউন চহৰলৈ প্ৰয়োজনত এই জৰাজীৰ্ণ দলঙৰ ওপৰেৰে কৰিবলগীয়া হৈছে যাতায়াত। কাৰ্বি আংলং জিলাবাসীৰ জনজীৱনক পংগু কৰি পেলোৱা, কংগ্ৰেছৰ অপশাসনত বাৰুকৈ বিধ্বস্ত কৰি পেলোৱা গ্ৰামাঞ্চলৰ আন্তঃগাঁথনিৰ প্ৰতিচ্ছবি এয়া। বিগত সুদীৰ্ঘ বছৰ ধৰি পুনৰ নিৰ্মাণৰ পৰখ নোপোৱা দলং। দলঙৰ নামত খুঁটা কেইডালৰ ওপৰত পাৰি থোৱা কেইটামান তক্তা পোষ্ট।
অতি বিপজ্জনকভাৱে এই কেইডালমান টক্টাপোচৰ ওপৰেৰে প্ৰতিদিনে পাৰ হৈ যাব লাগে সৰু সৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী উল্লেখনীয় যে গাঁৱৰ কাৰোবাৰ সিৰিয়াছ ৰোগী নতুবা প্ৰসূতিক চিকিৎসালয় নিবলৈ 108 এম্বুলেন্স মাতি পঠিয়ালে এম্বুলেন্স গাড়ী দলঙৰ পাৰতে ৰখাই থবলগীয়া হয় ননিলি কেদকে বুকাজান এলে কনস্টিটুৱেন্সি আংকাং 22 নং সুৰপথাৰ লাংটেঙাৰং labangso langtengrong awe pen barim pen ladak ongdung akarbi akhai tum ladak du jasemet labangso pini tum ke thek ponlong labang ke laso arong langtengrong ka chelenga towar isi ke henuk pik thengpia dolong alang tum labangso dolong pen ajok alang tum ka jo phelo anarlo stambe ka cheleng sung piklo dak kisu kyun e pen chenglok school ki du no samara hui tum pen chenglok nang ana kisung pholo labangso dolong pen ajok asi non labangso পরিবর্তন সরকার মাতে বিজেপি পরিবর্তন সরকার আতুম কুপিসি লাবাংসো দলং ফানলাং পনি মাসিলাম দা সোয়ারা আতুম লাদাক দ্বারা আতুম ননালাং তুম হাসি চলাংলো যে লাবাংসো সুরপথার আহাওয়ারা ফান পিডব্লিউডি আহিন পেন ইসি কেমেসেন আরসিসি আদলং নন কাংনি মিয়া সরকার তুম পিপি পনি ফাসি লাদাগরা তুম চুনিংরি বুকাজান পেন ইলে অনন্তরাং কাট নিউজ চ্যানেল ৰোগীৰ পৰিয়ালৰ সদস্যই ঠেলাৰে ঠেলি আনি দলং পাৰ কৰি দি এম্বুলেন্সত তুলি দিয়া হয় তেনেহলে তুমি কোন কিদু কিদাম কিছুম কে বয় কে কোন লাগে নিলি তুমি সিলা পু রংসি পু ক্লেম পনবম মাসা পো সুক ক্লেম পনবম লা ইএমসিএম তুমি তা বাং নাং বুনা পিপে নাং লাং পিপে মাসিংকে লোটা কে পিদুন অংলো হইতে তামে নুনাত ইএমসিএম তা নাং ক্লেম পিপে লো কদম केसो दे राहुत के कोसन नाले तुम डॉक्टर पे ने गाड़ी 108 के हांगाई हुई केते वांग हाय के लदक अंतसां को पोला सि सो दक बंके कोला पु थेला पिनि पेनसि जवान বছৰ ধৰি হাঞ্জালাংছৰ লাংটেং গাঁওবাসীয়ে এনেদৰে কষ্টকৰ জীৱন পাৰ কৰি আহিছে গাঁৱৰ ৰাইজে জানিব দিয়া মতে দলং পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক বহুবাৰ অনুনয়ন বিনিময় কৰিও আজিলৈ সুফল পোৱা নাই তথাপি হাঞ্জালাংছৰ গয়া ৰাইজ এতিয়াও আশাবাদী যে এইবাৰ নতুনকৈ পৰিষদ শাসন কৰিব উলয় বিজেপি চৰকাৰে গাঁৱৰ ৰাইজৰ অসুবিধাৰ কথা বুজি এই জৰাজীৰ্ণ কাঠৰ দলঙৰ ঠাইত নতুন পকী দলং সাজি দিব কেৱল লাংটেঙৰ গয়া ৰাইজেই নহয় জিলাখনৰ আটাইবোৰ ৰাইজে নতুন বিজেপিৰ শাসক দললৈ গভীৰ প্ৰত্যক্ষা যে পৰিৱৰ্তনকামী বিজেপি শাসক দলে গ্ৰাম এলেকাসমূহলৈ পৰিৱৰ্তনৰ বঁটা নিশ্চয় বুৱাব বুকাজানৰ পৰা আনন্তেৰাং কাট নিউজ 2 নং আমৰি পৰিষদীয় এলেকাত অব্যাহত নিৰ্বাচনী হিংসা নিৰ্দলীয় পাৰ্টি দি উফিং মাছলাৰ সমৰ্থকৰ আক্ৰমণ বিজেপিৰ সমৰ্থকৰ বাসগৃহ আক্ৰমণৰ বৰ্বৰতাৰ গুৰুত্বভাৱে আহত সমৰ্থক সুনীল শৰ্মা নামৰ লোকজন আহত বিজেপিৰ সমৰ্থক সুনীল শৰ্মা সম্প্ৰতি জাগিৰত নাৰ্ছিং হোমত চিকিৎসাধীন হৈ আছে পশ্চিম কাৰ্বি আংলঙৰ আমৰেন পৰিষদীয় এলেকাত এই নিৰ্বাচনী হিংসা আমৰি পৰিষদীয় সমষ্টিৰ পৰা প্ৰথমে এএছডিসি পিছত কংগ্ৰেছৰ পৰা বিজয় হয় কংগ্ৰেছৰ ইএম হৈ তিনিটা কাৰ্যকালৰ শেষৰ বছৰত গেৰুৱা হোৱা উফিং মাছলাই সম্প্ৰতি কেএডিএফৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰে অভিযোগ উঠিছে এই জয়লাভৰ আনন্দই কাৰোবাৰ বাবে নমাই আনিছে কাল অমানিশা দি উফিং মাছলাৰ সমৰ্থকসকলে বিৰোধী বিজেপিৰ সমৰ্থকৰ ঘৰে ঘৰে গৈ ফটকা দলিয়াই এক প্ৰকাৰ আতংক সৃষ্টি কৰাই নহয় বিজেপিৰ সমৰ্থক সুনীল শৰ্মাক বৰ্বৰ আক্ৰমণৰে গুৰুতৰভাৱে আহত কৰাৰ দৰে পৰিস্থিতি উদ্ভৱ হৈছে মাৰপিটটো কোনে কৰিলে মাৰপিটটো পাবলৈ কৰিছে পাবল কি পাৰ্টিৰ হয় এই পাৰ্টিটো এইটো অভিং মাছলাৰ পাৰ্টি কিয় মাৰিলে আপুনি কিয় মাৰিছোঁ মানে ইহঁতে ঘৰত আহি পেলাই দিনটো ইহঁতে এনেকুৱা কৰি আছিলে তাৰপিছতে 4-7টাত মাৰিছে আৰু মোকতো আমি টিভি চাই আছিলোঁ কেইজন আছিলে ইহঁতে আছে 4-5জনমান আছে আনন্দ কৰিবলৈ গৈ কাৰোবাৰ জীৱনলৈ কাল অমানিশা নমাই অনাৰ অধিকাৰ দি উফিং মাছলাৰ সমৰ্থকসকলে পালে কৰ পৰা আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ